নমস্কাৰ, মই শশাংক ভট্টাচাৰ্য। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ নতুন নতুন ৰেচিপি ভিডিঅ' চাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি মই বনাম ৰাজমাহ কাবুলী বুটৰে কঁঠাল গুটি। তাৰ বাবে মই ল'লোঁ প্ৰথমতে 1 চামুচ জিৰা, এটা বিলাহী, এটা পিঁয়াজ, 2টা কেঁচা জলকীয়া, 3টা শুকান জলকীয়া, 1 ইঞ্চি আদা আৰু 15 ফুটা নহৰু। এতিয়া আদা, নহৰু, জিৰা, জলকীয়া, পিঁয়াজ আৰু বিলাহীটো মই এইদৰে মিক্সিত মাৰি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া মই কঁঠাল গুটিৰ বাকলিখিনি গুচাই ল'লোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ গোল গোলকৈ কাটি ল'লোঁ আৰু এটা আলু 2 টুকুৰ কৰি ল'লোঁ আৰু এটা বিলাহীৰ 6 টুকুৰ কৰি পেলাই কাটি ল'লোঁ। ইফালে 8 ঘণ্টাৰ আগতে মই কাবুলী বুট আৰু ৰাজমাহখিনি তিয়াই ৰাখিছিলোঁ। তিয়াই পেলাই অলপ কোমল হোৱাত মই ৰাজমাহ আৰু কাবুলী বুটৰ বাকলিটো এৰুৱাই দিছিলোঁ। বাকলিটো এৰুৱাই দিলে খাই বেছি ভাল লাগে। এতিয়া মই গেছত এটা প্ৰেছাৰ কুকাৰ বহাই দিছোঁ, বহাই গৰম হ'বলৈ দিছোঁ। প্ৰেছাৰ কুকাৰটো গৰম হোৱাত মই তাত মিঠাতেল দিলোঁ আৰু অলপ সময় গৰম হ'বলৈ দিলোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই 1 চামুচ চেনি দি দিছোঁ। এতিয়া চেনিখিনি ৰঙা হোৱালৈকে অলপ সময় ৰখিম। এই আমাৰ চেনি ৰঙা হৈ গ'ল। এতিয়া আমি ইয়াতে এটা তেজপাত আৰু কেইটামান নৰসিংহৰ পাত দি দিছোঁ। এতিয়া ইয়াত মই গোল গোলকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া এইখিনি কম জুইতে মই 2 মিনিটৰ কাৰণে ভাজিম। পিঁয়াজখিনি 2 মিনিট ভজাৰ পিছত মই বিলাহী কেইডোখৰ ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে মই কঁঠাল গুটি কেইটা আৰু আলু 2 ডোখৰো দি পেলাই এতিয়া বিলাহীখিনি আধা গলালৈকে ভাজি থাকিম। আমাৰ বিলাহীখিনি আধা ভাজ খাইছে। এতিয়া আমি ইয়াতে যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টটো দি দিম। পেষ্টখিনি দি পেলাই আমি ভালকৈ এনেকৈ এইদৰে লৰাই পেলাই 2 মিনিটৰ বাবে প্ৰেছাৰ কুকাৰ ঢাকনাখন দি থ'ম। এতিয়া বিলাহীখিনি সিজিছে নাই আমি চাওঁ আহক। এয়া আমাৰ বিলাহীখিনিও ধুনীয়াকৈ গলি গৈছে। এতিয়া আমি ইয়াতে কাবুলী বুট আৰু ৰাজমাহখিনি দি দিলোঁ। এতিয়া আমি এইখিনিত ভালকৈ মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া 1 চামুচ হালধি দি দিছোঁ। আধা চামুচ ৰাজমাহ মছলা দি দিছোঁ। আধা চামুচ চলে মছলা দিছোঁ আৰু জোখ অনুপাতে নিমখ দি দিছোঁ আৰু লগতে ৰংটোৰ কাৰণে আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই প্ৰেছাৰ কুকাৰ ঢাকনাখন দি দিম। এইখিনি মই এইদৰে মাজে মাজে লৰাই 10 মিনিটমানৰ কাৰণে ভাজি ল'ম। এয়া আমাৰ 10 মিনিট হৈ গ'ল ভজা। এতিয়া ইয়াতে জোখমতে মই পানী ঢালি দিলোঁ। এতিয়া এইখিনি মই 15টা চিটি মৰাম। কাবুলী বুট আৰু ৰাজমাহটো অকণ গলি গ'লে মই খাই ভাল পাওঁ। যদি আপোনালোকে গোটা গোটাকৈ খাই ভাল পায় তেতিয়াহ'লে 8টা বা 10টা চিটি মৰাব পাৰে, কিন্তু গলি গ'লে অলপ খাই পেলাই বেছি সোৱাদ লাগে। এতিয়া ইয়াৰ প্ৰেছাৰ কুকাৰৰ হুইচেলটো যোৱাৰ পিছত মই এইখন খুলি দিছোঁ ঢাকনাখন। এতিয়া গেছটো হাই ফ্লেমত দি পেলাই এইখিনি এনেকৈ ঢাকনা নিদিয়াকৈ উতলাম। ইয়াত তৰকাৰীখিনি মোৰ ধুনীয়াকৈ উতল আহিছে আৰু গ্ৰেভিও হৈ গৈছে। এতিয়া ইয়াতে মই আধা চামুচ গৰম মছলা দি দিম। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গৈছে। ইয়াতে মই অলপ মান ধনিয়া কাটি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। দি পেলাই এতিয়া গেছটো বন্ধ কৰি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া খাবৰ বাবে আপোনালোকে ইয়াৰ ৰুটিৰ লগত বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। আপোনালোকেও এই প্ৰচেছত বনাই খাই চাওক আৰু মোক ক'ব খাই কেনেকুৱা পালে। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ আন এক ৰেচিপিৰ সৈতে লগ পাম। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।